কোশ্চেন, পৃথিৱীৰ আটাইতকৈ বেছি ভূমিকম্প হোৱা দেশখনৰ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে জাপান। কোশ্চেন, পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰথম বাৰুদ ক'ত আৱিষ্কাৰ কৰা হৈছিল? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে চীন। পৃথিৱীৰ ভিতৰত আটাইতকৈ নদী দ্বীপটোৰ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 1 মাজুলী। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পাগলৰ দেশখনৰ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 3 ম্যানমাৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দেশখনৰ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 4 ভেটিকান চিটি। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ বিমানবন্দৰটোৰ নাম কি? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ হয়, কিন্তু গুৱাহাটী বিমানবন্দৰ দিছো। বিজেপিৰ সম্পূৰ্ণ নাম কি? সবৰে জনাৰ দৰকাৰ, ভাৰতীয় জনতা পাৰ্টি। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 1 বৃহস্পতি। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আম উৎপাদন কৰা দেশখনৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 4 ভাৰত। মহাত্মা গান্ধীৰ কিমান চনত জন্ম হৈছিল? আমাৰ এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 1 1769 চনত। কোনখন সাগৰত জাহাজ চলাচল নকৰে? উত্তৰ হৈছে চাৰভুজা সাগৰত। পৃথিৱীৰ ভিতৰত আটাইতকৈ কম মাটিকালি থকা দেশখনৰ নাম কি? আমাৰ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 3 ভেটিকান চিটি। ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? আমাৰ সবৰে জানাৰ দৰকাৰ, ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 1 মাৰ্কনি। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি? সবাই জানে, এইটো চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 2 মুম্বাই। অসমৰ ৰাজধানীৰ নাম কি? সবাই জানে, এইটো দিছপুৰ। পাকিস্তানৰ ৰাজধানী কি? ইছলামাবাদ। সৌদি আৰবৰ ৰাজধানীৰ নাম কি? উত্তৰ হৈছে ৰিয়াদ।